হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই পাৰ্বিন বকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পাৰ্বিন বকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। গধূলি টাইম ভাবিলোঁ মেগীকে খাই লওঁ, মেগী আৰু কণী। লাইনটো নাই, লাইনটো গ'ল বাৰু। আৰু এনেকৈ সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ। মাতটো বাৰু মোৰ বেয়া হৈ আছে, মানে চৰ্দি লাগি আছে, সেইকাৰণে মাতটো ভাল হোৱা নাই। বনাবলৈ সৰু সৰুকৈ পিঁয়াজ কাটি কেনে মানে ডিমাৰ লগত মিক্স কৰি দিলোঁ। আৰু মেগীখিনি বইল হ'বলৈ দিলোঁ। সাধাৰণভাৱে বনাইছোঁ, নাজানো কোনে কেনেকৈ বনায়, আপোনালোকে বেলেগকৈ বনাব পাৰে। মই বেছিভাগ এনেকৈয়ে বনাই খাওঁ। আৰু মেগীখিনি লাহে লাহে হ'লহি গৈ, আৰু মেগীখিনি লাহে থাকোঁতে সেইখিনি অলপ পৰি গৈছে, লেতেৰা দেখাইছে। আৰু এতিয়া আমলেটখিনি বনাম। আমলেটখিনি বনাই মানে ভাঙি মেলি তাতে একেলগে মেগীৰ লগতে দি দিম। আৰু আমাৰ মেগী ৰেডি হৈ গ'ল। সকলোৰে বনোৱা ষ্টাইলটো বেলেগ বেলেগ বাৰু, কোনোবাই বেলেগকৈ বনায় বা কোনোবাই বেলেগকৈ বনায়। মই এনেকৈ বনাইছোঁ সাধাৰণভাৱে। কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে কোনে কেনেকৈ বনায় জনাব। আৰু মোৰ আজি মিনি ব্লগটো ইয়াতে সামৰিলোঁ। খাই চালোঁ অলপ বাৰু, আৰু এইখিনিয়ে মোৰ আজি আছিল মিনি ব্লগ। আৰু কেনেকুৱা